তো সেই গাইছ আজি যিহেতু সৰস্বতী পূজা তো তাকে একপাক গৈ আহোঁ বুলি ভাবিছোঁ আমাৰ স্কুললৈকে বুলি তো বলক তেতিয়া কেনেকুৱা কি হ'ল অলপমান এনেই 2-3টামান ক্লিপ লৈ তেনেকৈ ভিডিঅ'টো দিম দিয়ক মজাকৈ চলো স্কুল যাওঁ তো কেনেকুৱা কি হয় বলক তো বলক তেন্তে 7 দিনৰ মূৰত চাইকেলখন উলিয়াই ল'লোঁ তো এতিয়া যাব লাগে চলো মানে আৰু এনেকুৱা ৰাস্তাত মানে বহুত দিনৰ মূৰত আহিছোঁ এনেকৈ চাইকেল লৈ স্কুললৈ অহা ফিল্ডটো আহি গৈছে মানে কি ক'ব আৰু এতিয়াতো স্কুল নাযাওঁ যিহেতু প্ৰায় অলপমান ইয়াতে ৰখিলোঁ মানে মানে চৌবিক আহি আছে তো তাকে ৰ'বলৈ কৈছে অলপমান ৰখি দিছোঁ আৰু সি আধা ঘণ্টাৰ মূৰত ওলাইছে সি দুইটা মানে বিকাশো আহিছে লগত তেতিয়া ভাই ইমান দেৰি কৰিলা যে আধা ঘণ্টা সেয়াহে আধা ঘণ্টা ৰখিলোঁ তো গাইছ আহি পাই ধুনীয়াকৈ সেৱা এটা কৰি ল'লোঁ সৰস্বতী মাক তো তাৰপিছত অলপমান দেখুৱালোঁ এইটো চাইডে মানে বলক কিবা অলপমান দেখুৱাওঁ আৰু মানে আৰু সেৱা কৰাটো নেদেখুৱালোঁ মানে ভিডিঅ'টো বহুত মানে হেৰি হৈ যাবতো মানে বহুত মানুহ ভিৰ হৈ গৈছিলে তো গতিকে এইটো চাইডে আৰু এইটো চাইডে আমাৰ ফটো এয়া তো দিয়ক আৰু এতিয়া কি হয় দেখা যাওক চাওক ভিডিঅ'টো বিশেষ একো নাই জাষ্ট মানে এনেই অলপমান ক্লিপ কেইটামান লৈ মানে ভইচ অভাৰকৈ কৰা হৈছে গম পাইছে তত মোবাইল লৈ এতিয়া ফটো মাৰিব লাগে সকলোকে দে তো 1টামান বজাত ধুনীয়াকৈ বহি দিলোঁ আৰু এইটো চাইডে কলপাত দিলে তাৰপিছত প্ৰসাদ তাৰপিছত ৰুটি ভাজি তো মজাকৈ খাই বৈ লওঁ দিয়ক তাৰপিছত লগ পাইছোঁ আৰু এইটো চাইডৰ পৰা ইয়াৰ ৰুটি বিলাই আছে আৰু এইটো চাইডে আমি বহি আছোঁ আৰু এইফালে মতা লাইন দিয়ক ৰ ভাজিকণ দি লওঁ ভাজিকণ দিবলৈ জেগা হ'ব খাই বৈ ল'লোঁ আৰু ধুনীয়াকৈ হেৰি গ'লোঁ ৰ'ব ভাজিকণ নেদেখুৱালোঁ ভাবিলে আকৌ ৰুটি নহয় ভাজিও আছে দিয়ক ধুনীয়াকৈ খালোঁ আৰু এইফালে চাইকেল তেতিয়া লৈ ঘৰত যাব লাগে তো নেক্সট মানে কাইলৈ লগ পাই আছোঁ কেনেকুৱা কি হয় মানে এইবিলাক ক্লিপবিলাক লগাই ভিডিঅ'বিলাক বনাইছোঁ জানেই এইবিলাক ক'তো যোৱা নাই যিহেতু এইখনতে এক চক্কৰ মানে উঠি চাওঁ চলাবতো নোৱাৰোঁ চাব পাৰে তামাম মুখ দেখোন গাইছ গাইছ এইবিলাক নিয়ম বহি আছে ইয়াত বহিবলৈ নহ'ব গাইছ এনেই দেখুৱাবলৈ আহিছোঁ মানে চাওক না ভিউটো কি মজা লাগে ৱাও এনেকৈ চলাব যাব ৱাও মজা লাগে তামাম মুখ গাইছ কি ক'ব চলাব গাইছ ঢেৰ কিবা কিবি আছে ইয়াত হ'লেও মানে অলপমান উঠি চালোঁ এইবিলাক চাগে গিয়াৰ নিশ্চয় মজা লাগিল দেই একদম ষ্টেৰিংডাল দেখি থাকে চকাটো কোনফালে গৈছে আমি বোলে চিৰিটো কি মজা দিছে চাওক না ৱাও গাইছ হেভি লাগিছে দিয়ক অলপমান উঠিহে চালোঁ চলাবতো নোৱাৰোঁ এইটো ৰাতিপুৱা 7টা বাজিছে কৃষ্ণ গাইছ তো এতিয়া মানে মই ইয়াত ধুনীয়াকৈ বহি লওঁ আৰু ধুনীয়াকৈ এডিট কৰোঁ গম পাইছে আৰু যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু যদি বেয়া লাগিল মানে আৰু বহি লওঁ পূৰা লাষ্টৰ চিটত এতিয়া ভইচ অভাৰ কৰিবলৈ ভাল হ'বতো তো দিয়ক মই এডিট কৰি ভিডিঅ' আপলোড দিওঁ আপোনালোকে চাওক দিয়ক বাই সেয়া